জনপ্ৰিয় পুৱতি তৰা ধাৰাবাহিকখন আচলতে ৰং টিভিত কিয় দিয়া নাই আৰু আপোনালোকে কেনেকৈ চাব এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে জনাম। বন্ধুসকল, আপোনালোকেও যদি পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। জনপ্ৰিয় পুৱতি তৰা ধাৰাবাহিকখনৰ লগতে ৰং টিভিত থকা সকলোবোৰ ধাৰাবাহিক আপোনালোকে এই চেনেলটোত দেখা নাপাব, কাৰণ ৰং টিভিয়ে অলৰেডি কৈ দিছে যে আপোনালোকে এই চিৰিয়েলসমূহ টিভিতে চাব লাগিব। এতিয়া আপোনালোকক জনাম আচলতে আপোনালোকে মোবাইলতে এইসমূহ ধাৰাবাহিক কেনেকৈ চাব পাৰিব। বন্ধুসকল, আপোনালোকে এই চিৰিয়েলসমূহ চাবলৈ পোনপ্ৰথমে মোবাইলৰ প্লে ষ্টৰত যাই জিঅ' টিভি এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব। তাত আপোনালোকে ৰং টিভিত গৈ সকলোবোৰ ধাৰাবাহিক উপভোগ কৰিব পাৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে কিছু অংশ আপোনালোকক এই চেনেলটোত উপভোগ কৰিবলৈ দিয়া হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।